ফেচবুকত যদি আপুনি পাছৱৰ্ড চেঞ্জ কৰিব বিচাৰে কেনেকৈ কৰিব বা ধৰক আপুনি পাহৰি গ'ল পাছৱৰ্ড এটা আপুনি নতুনকৈ কেনেকৈ বনাব এতিয়া ইয়াৰ কাৰণে চাওক প্ৰথম কাম ফেচবুকৰ যিটো এপ আপোনালোকে অ'পেন কৰি ল'ব অ'পেন কৰাৰ পিছত ওপৰতে চাওক আপোনালোকৰ তিনিডাল আপোনালোকে লাইন ওপৰত দেখা পাব এই 3 লাইনত আপোনালোকে কি কৰিব ক্লিক কৰি দিব 3 লাইনত ক্লিক কৰিলে অলপমান তলত যাব ইয়াতে থাকিব আপোনালোকৰ সেটিংছ এণ্ড প্ৰাইভেচি বুলি এটা অপশ্যন ইয়াতে কি কৰিব ক্লিক কৰি দিব ক্লিক কৰিলোঁ মই ওপৰতে চাওক সেটিংছ বুলি এটা বাটন আপোনালোকৰ সন্মুখত আহি যাব যেতিয়া তাত ক্লিক কৰিব সেটিংছত কি কৰিব ক্লিক কৰি দিব সেটিংছত ক্লিক কৰিলে সেটিংছত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপোনালোকৰ মেটা একাউণ্ট চেণ্টাৰ বুলি এটা ওপৰতে অপশ্যন আছে লিখা হৈ আছে ইয়াতে কি কৰিব ক্লিক কৰি দিব ক্লিক কৰিলে কৰাৰ পিছত ইয়াতে চাওক পাছৱৰ্ড এণ্ড সিকিউৰিটি বুলি এটা অপশ্যন আছে কি কৰিব ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপৰতে চাওক চেঞ্জ পাছৱৰ্ড বুলি এটা অপশ্যন ইয়াতে কি কৰিব ক্লিক কৰি দিব এতিয়া এইখিনি বহুত গুৰুত্বপূৰ্ণ ভালদৰে আপোনালোকে চাওক পাছৱৰ্ড কেনেকৈ চেঞ্জ হ'ব এতিয়া চাওক আপোনালোকৰ নামৰ সৈতে ফেচবুক বুলি ইয়াতে লিখা থাকিব তাতে কি কৰিব ক্লিক কৰি দিব ঠিক আছে মই ক্লিক কৰিলোঁ এতিয়া ধৰক আপোনাৰ পাছৱৰ্ড জানাৰ পিছতো বা চেঞ্জ কৰিব বিচাৰে তেনেহ'লে চেঞ্জ কৰিব পাৰিব ইজিলি ইয়াতে কেনেকৈ আপোনালোকৰ যিটো পাছৱৰ্ড আপোনালোকে যিটো জানে সেই পাছৱৰ্ডটো দিলে তাৰপিছত নতুন পাছৱৰ্ড ইয়াতে দিলে ৰিটাইপ কৰিব নতুন পাছৱৰ্ডটো লগে লগে পাছৱৰ্ড চেঞ্জ হৈ যাব ইয়াৰ লগতে এতিয়া ধৰক আপোনালোকে পাছৱৰ্ড একেবাৰে পাহৰি গ'ল নাজানে নতুন এটা বনাব বিচাৰে কেনেকৈ কি কৰিব যিটো ফৰগট ইয়ৰ পাছৱৰ্ড বুলি আছে ইয়াতে কি কৰিব ক্লিক কৰি দিব ইয়াতে গৈ পেলাই আপোনালোকে পাছৱৰ্ড চেঞ্জ কৰিব পাৰিব ভালদৰে এইখিনি মন কৰিব এতিয়া চাওক ইয়াতে চেণ্ড কোডটো ভিয়া হোৱাটছআপ আপোনালোকে যদি হোৱাটছআপৰ জৰিয়তে কোড পাব বিচাৰে হোৱাটছআপটো চিলেক্ট কৰিব মই বিচাৰোঁ যে মোৰ জিমেইলত কোড যাওক মই কি কৰিম চেণ্ড কোড ভিয়া ইমেইল ইয়াতে মই ক্লিক কৰিলোঁ ইয়াতে মই কৰিম কি কণ্টিনিউ কৰিম ঠিক আছে কণ্টিনিউ কৰাৰ পিছত ইয়াতে মই এতিয়া জিমেইল এপটো অ'পেন কৰিম ইয়াতে আপোনালোকৰ তাতো হয়তো জিমেইল থাকিব বা হোৱাটছআপত যদি কোড পঠাইছে হোৱাটছআপটো অ'পেন কৰিব মই ধৰক এতিয়া জিমেইলত মই কোড পঠাইছোঁ ন গতিকে মই জিমেইলটো অন কৰিম অন কৰাৰ পিছত ইয়াতে যিটো কোড আহিব কোডটো মই ইয়াতে পাই যাম আহিব এতিয়া ফেচবুকৰ ফালৰ পৰা সেই কোডটো মই গৈ পেলাই তাত বহাই দিম এইটো চাওক ফেচবুকৰ ফালৰ পৰা এই কোডটো আহিলে ইয়াতে মই কি কৰিম কপি কৰিম ঠিক আছে কপি কৰিলোঁ কৰাৰ পিছত ইয়াতে কি কৰিম এই কোডটো মই ইয়াতে বহাই দিম বহাই দিলোঁ দিয়াৰ পিছত এতিয়া চাব ইয়াতে কি কৰিব কণ্টিনিউ বুলি এটা অপশ্যন থাকে ইয়াতে কি কৰিব এই কণ্টিনিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব বাছ ইমানখিনিলৈকে গম পালে ক্লিক কৰিলে তাৰপিছত ইয়াতে আপোনালোকক পাছৱৰ্ড চেঞ্জ কৰিবৰ কাৰণে আহিব এতিয়া কেনেকৈ চেঞ্জ কৰিব চাওক কোড দিয়াৰ পিছতে আপোনালোকৰ ইয়াতে নতুন পাছৱৰ্ড ক্ৰিয়েট কৰিবৰ কাৰণে অপশ্যন আহি গ'ল এতিয়া যি আপোনালোকে পাছৱৰ্ড বনাব বিচাৰে যেনেকৈ মই এটা এক্সাম্পল হিচাপে ASSAM আছাম 1234 বাছ এইটো ধৰক মোৰ এক্সাম্পল হিচাপে পাছৱৰ্ড সেইটো মই বনালোঁ নতুনকৈ এটা স্ক্ৰীনশ্বট ৰাখি থ'ব কাৰণ আহিবলগীয়া সময়ত আকৌ কেতিয়াবা লগ ইন কৰিলে পাছৱৰ্ডৰ প্ৰয়োজন হ'ব পাৰে গতিকে লিখি থৈ দিব বা এই পাছৱৰ্ডটো আপোনালোকে স্ক্ৰীনশ্বট লৈ থ'ব তাৰপিছত মই যেতিয়াই নেক্সটত ক্লিক কৰি দিম মোৰ পাছৱৰ্ড চেঞ্জ হৈ যাব ইজি নহয়নে ঠিক তেনেদৰে এনেধৰণে আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে আপোনালোকৰ ফেচবুকৰ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে নতুন নতুন ক্ৰিয়েটৰসকলৰ হেল্প হৈ যায়